নমস্কাৰ, আজি মই বনাম টেঙামৰা জাম দেই। এতিয়া প্ৰথমতে ধুই ল'ম ভালকৈ। এতিয়া এপাহ এপাহকৈ এনেকৈ পাহটো উলিয়াই ল'ম। এয়া মোৰ উলিয়াই হৈ গৈছে আৰু আগতেও মই এবাৰহে বনাইছোঁ জাম। এইবাৰ আকৌ 2 নম্বৰবাৰ বনাবলৈ মই চেষ্টা কৰিছোঁ। কেনেকুৱা হয় চাওঁ আহকচোন। এয়া মই কেৰাহীখনত কম পৰিমাণে পানী দিছোঁ আৰু এইখিনি ভালদৰে মই পূৰা সিজাই ল'ম। আৰু এয়া দেখিছেনে, ইমান ধুনীয়া কালাৰ এটা উঠে, বহুত ভাল লাগে সঁচাকৈ দেখিবলৈ। আৰু ইয়াত ওলোৱা ফেনখিনি আমি পেলাই দিব লাগিব। এয়া হৈ গৈছে। আৰু মই এই চাফা কাপোৰ এখন লৈ লৈছোঁ চেকিবৰ কাৰণে।